হাই গাইজ, কি খবৰ আপোনালোকৰ? 31 ডিচেম্বৰ বুলি আনিছিলোঁ। 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী একেলগতে দিছোঁ আৰু দেই। বেলেগত ক'তো নগ'লোঁ বাৰু পিকনিক খাবলৈ, ইয়াতে খাইছোঁ। এয়া ছাগলী মাংস আছে বনাইছোঁ। এইফালে এয়া হাঁহ মাংস বনি আছে পূৰা। ক'তো নাযাওঁ, ঘৰতে খাওঁ আৰু বেলেগলৈ হ'লে যাম আৰু ঘৰতে ধুনীয়াকৈ খুৱাই ভাল। এয়া হৈছে হাঁহ মাংস, এইপিনে এয়া ছাগলী মাংস, আৰু এয়া গাইছ বাচমতি চাউল দেই। এয়া আমাৰ মইনা, মইনা ভাগৰ ভাত। এয়া ছাগলী মইনা ভাগৰ, এয়া পাতিহাঁহ। এইফালে গাহৰি পৰি আছোঁ। এইপিনে গাহৰি মাংস, ছাগলী, পাতিহাঁহ আৰু গাহৰি এইকেইটা আছিলে। এয়া আছে পুৰিবলৈ। এইপিনে হৈ গ'ল এয়া ফাইনেলি পূৰা। এইপিনে চাটনি বনাইছে। মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই।